হেল্ল' এভৰিৱান, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কিছুমান অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰা হৈছে, যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায়। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হু ইজ ন'ন এজ দ্য পিয়নাৰ অৱ সৰ্বশিক্ষা অভিযান? সৰ্বশিক্ষা অভিযান কাৰ্যসূচীৰ অগ্ৰদূত বুলি কাক জনা যায়? নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী, ডক্টৰ মনমোহন সিং, ৰাজীৱ গান্ধী। কাৰেক্ট আনসাৰ অপশ্যন 2 অটল বিহাৰী বাজপেয়ী। ইন হুইচ লেংগুৱেজ ডিড বুদ্ধ প্ৰেছ? বুদ্ধই কোন ভাষাত প্ৰচাৰ কৰিছিল? ব্ৰাহ্মী, প্ৰাকৃত, সংস্কৃত, পালি। কাৰেক্ট আনসাৰ অপশ্যন 4 পালি। Which state inaugurated India's first sea air service? ভাৰতৰ প্ৰথম সামুদ্ৰিক বিমানী সেৱা কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে? গুজৰাট, কেৰেলা, ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ। কাৰেক্ট আনসাৰ অপশ্যন 1 গুজৰাট। হু ৰট দ্য কল্পসূত্ৰ? কল্পসূত্ৰ কোনে ৰচনা কৰিছিল? বদ্ৰুবাহু, গোপালা, তুলভদ্ৰা, গোশালা। কাৰেক্ট আনসাৰ অপশ্যন 1 বদ্ৰুবাহু। GST is determined by which body in India? GST ভাৰতৰ কোনটো সংস্থাই নিৰ্ধাৰণ কৰে? ফাইনেন্স কমিশ্যন, পলিচি কমিশ্যন, GST কাউন্সিল, GST নেটৱৰ্ক। কাৰেক্ট আনসাৰ অপশ্যন 3 GST কাউন্সিল। Which of the following gives the correct chronological order of the Vedas? তলৰ কোনটোৱে বেদৰ শুদ্ধ কালক্ৰমিক ক্ৰম হয়? ঋক, সাম, অথৰ্ব, এজুৰ। এজুৰ, ঋক, সাম, অথৰ্ব। ঋক, সাম, এজুৰ, অথৰ্ব। সাম, এজুৰ, অথৰ্ব, ঋক। কাৰেক্ট আনসাৰ অপশ্যন 3 ঋক, সাম, এজুৰ, অথৰ্ব। In early ancient India, the largest urban center was? প্ৰাচীন ভাৰতৰ আদিম কালত সৰ্ববৃহৎ নগৰ কেন্দ্ৰ আছিল পাটলিপুত্ৰ, কৌশম্বী, তক্ষশিলা, কনৌজ। কাৰেক্ট আনসাৰ অপশ্যন 1 পাটলিপুত্ৰ। বৌদ্ধিজম এণ্ড জৈনিজম বথ গিভ থ্ৰেছ অন? বৌদ্ধ আৰু জৈন ধৰ্ম দুয়োটাই গুৰুত্ব দিছিল ৱৰ্শ্বিপ অফ গড, নন ভাইলেন্স, সেল্ফ মৰ্টিফিকেশ্যন, নন অফ দিছ। কাৰেক্ট আনসাৰ অপশ্যন 2 নন ভাইলেন্স। The original teaching of Mahavira are contained in which of the following text? মহাবীৰৰ আদি শিক্ষা তলৰ কোনটো গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে? 12 অংগছ, ত্ৰিপিটকছ, 14 পৰ্ভাছ, জাতকাছ। কাৰেক্ট আনসাৰ অপশ্যন 3 14 পৰ্ভাছ। Which of the following rulers died while playing চৌগান? চৌগান খেলি তলৰ কোনজন শাসকৰ মৃত্যু হৈছিল? বলবন, শ্বেৰশ্বাহ, জালালুদ্দিন খিলজী, কুতুবুদ্দিন আইবাক। কাৰেক্ট আনসাৰ অপশ্যন 4 কুতুবুদ্দিন আইবাক। The first of Magadh kingdom in the 6th century BC was? খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত মগধ ৰাজ্যৰ প্ৰথম ৰজা আছিল বিম্বিসাৰা, অজাতশত্ৰু, প্ৰসেনজিৎ, জাৰাসন্ধ। কাৰেক্ট আনসাৰ অপশ্যন 1 বিম্বিসাৰা।
Purus was defeated by Alexander at the Battle of কোন যুদ্ধত আলেকজাণ্ডাৰৰ হাতত পুৰুষ পৰাজিত হয়? হাইডপাছ, হাৰ্ট, কাবুল, বক্সাৰ। কাৰেক্ট আনসাৰ অপশ্যন 1 হাইডপাছ। Who among the following is considered as the first national ruler of India? তলৰ কোনজন ভাৰতৰ প্ৰথম জাতীয় শাসক হিচাপে গণ্য কৰা হয়? চন্দ্ৰগুপ্ত মৌৰ্য, অশোকা, চন্দ্ৰগুপ্ত 1, কনিষ্ক। কারেক্ট আনসার অপশন 1 চন্দ্ৰগুপ্ত মৌৰ্য। ইন হুইচ চেঞ্চুৰী ডিড অশোকা ৰিজেন? কোন শতিকাত অশোকে ৰাজত্ব কৰিছিল? সেকেন্ড চেঞ্চুৰী BC, থাৰ্ড চেঞ্চুৰী BC, এডি সেকেন্ড চেঞ্চুৰী, এডি থাৰ্ড চেঞ্চুৰী। কারেক্ট আনসার অপশন 2 থার্ড সেঞ্চুরি BC। During the Neolithic age in India, the only metal known to the people was ভাৰতত নৱপ্ৰস্তৰ যুগত জনসাধাৰণৰ বাবে জনা একমাত্ৰ ধাতু আছিল আইৰণ, গোল্ড, কপাৰ, সিলভাৰ। কারেক্ট আনসার অপশন 3 কপার। The god with 3 heads and horns surrounded by animals represented on a seal from Mohenjo-daro is said to be মহেঞ্জোদাৰোৰ পৰা পোৱা শিলত প্ৰতিনিধিত্ব কৰা তিনিটা মূৰ আৰু শিং থকা জীৱ-জন্তুৰে আগুৰি থকা দেৱতাক কোৱা হয় বৰুণা, সিলভাৰ, পশুপতি, ইন্দ্ৰ। কারেক্ট আনসার অপশন 3 পশুপতি। Indians in ancient time learned a lot from the Greeks in the field of প্ৰাচীন কালত ভাৰতীয়সকলে গ্ৰীকসকলৰ পৰা বহু কথা শিকিছিল মিউজিক, স্কল্পেটৰ, কইনেছ, পেইণ্টিং। কারেক্ট আনসার অপশন 2 স্কল্পেটৰ। The battle at Waihind in 1008-9 was fought between 1008 পৰা 1009 চনত ৱাইহিন্দত হোৱা যুদ্ধখন আছিল মামুদ অফ গজনী এণ্ড আনন্দপালা, মামুদ অফ গজনী এণ্ড জয়পালা, মোহাম্মদ গৌৰী এণ্ড পৃথ্বীৰাজ, মোহাম্মদ গৌৰী এণ্ড জয়চন্দ্ৰ। কারেক্ট আনসার অপশন 1 মামুদ অফ গজনী এণ্ড আনন্দপালা। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।